নমস্কাৰ। এতিয়া মোৰ লগত আছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হীৰাৰণীয়া দেৱ। তেখেতৰ লগত আমি আজি কিছু কথা পাতিম। নমস্কাৰ হীৰাৰণীয়া ডাঙৰীয়া, আপুনি শেহতীয়াভাৱে BTAD নিৰ্বাচনক উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত নামি পৰিছে। প্ৰথমতে আপুনি এই পদক্ষেপ কিহৰ কাৰণে ল'ব লগা হৈছে? যোৱা বছৰ এনেকুৱা ধৰণৰ কিন্তু পদক্ষেপ লোৱা আমি দেখা নাছিলোঁ, কিন্তু আপুনি 2020ত হ'ব লগা পৰিষদীয় নিৰ্বাচনৰ কাৰণে এইবাৰ যেন আগৰ পৰাই আপুনি বিশেষ প্ৰস্তুতি লৈছে। ইয়াৰ অন্তৰ্নিহিত কাৰণ কি? প্ৰথম বিষয়টো হ'ল যি কাৰণত নৱশৰণীয়াক ৰাইজে ইমান প্ৰতিবন্ধক বা ইমান প্ৰতিকূলতাৰ মাজতো আপোনালোকে দেখিছিলে যে যোৱা বিগত লোকসভা নিৰ্বাচনত প্ৰতিষ্ঠিত যিবিলাক দল আছে, যাৰ চৰকাৰ আছে, আমাৰ BJP কওক, BPF কওক, AJP কওক, তেওঁলোকৰ এলায়েন্স আছিলে। এইপিনে আমাৰ কংগ্ৰেছ আছিলে আমাৰ বিৰুদ্ধত, CPM আছিলে আমাৰ বিৰুদ্ধত, আজমল চাহাব আছিলে আমাৰ বিৰুদ্ধত। সমগ্ৰ গোটেইখিনি বিৰোধ থকাৰ পিছত ইভেন আমাৰো মানে অৱৰোহ সংগঠন বা বিভিন্ন সংগঠনৰ মাজত বহু নেতা কৰ্মীক তেওঁলোকে মানে বিভিন্ন প্ৰলোভন ভাবুকি ধমকি দি তেওঁলোকৰ পক্ষ নিছিলে। তাৰপিছতো কিন্তু কোকৰাঝাৰ সমষ্টিৰ ৰাইজে আমাক ভোট দি জয়যুক্ত কৰিছিল এটাই আশাত যে নৱশৰণীয়া থাকিলে বা নৱশৰণীয়াৰ নেতৃত্বত যদি ৰাইজ একত্ৰিত হয়, তেতিয়া এটলিষ্ট অসমখন পুনৰ বিভাজন হোৱাৰ পৰা তেওঁলোকে ৰোধ কৰিব পাৰিব। বা BTADত থকা আমাৰ খাটাম পৰীক্ষাৰ যিসকল লোক আছে, যিসকলে শ বছৰ ধৰি ইয়াত জীয়াই আছে, এইটো আদিবাসী কওক, ৰাজবংশী কওক, আমাৰ কলিতা বৈশ্য ব্ৰাহ্মণে কওক, নাথযোগী কওক, নেপালী কওক বা বেংগলী কওক, মাইনৰিটি কওক, সকলো মানুহখিনিয়ে তেওঁলোকৰ বিশেষকৈ 62 আণ্ডাৰ BTC হোৱাৰ পিছত তেওঁলোকৰ যিটো মানে ৰাজনৈতিক অধিকাৰ তেওঁলোকে হেৰালে, লগে লগে তেওঁলোকৰ মাটি সম্পত্তিৰ অধিকাৰো তেওঁলোকে প্ৰায় সৰ্বহাৰা হৈ গ'ল। আৰু তাৰ লগতে আৰ্থ সামাজিক ভাষিক সাংস্কৃতিক এনেকুৱা গোটেই বিষয়বিলাকত তেওঁলোক এনেকুৱা অৱস্থা হৈ গ'ল। ইভেন এটা চাকৰি হ'লেও কোৱা হয় যে এইটো আচলতে সংৰক্ষিত চাকৰি, ইয়াত চাকৰি নাপায়। কাম কাজৰ কথাটো বাদেই দিয়ক, বিভিন্ন চৰকাৰী যিবিলাক আঁচনি আছে, বেনিফিচিয়াৰী স্কিম আছে, সেইবিলাকৰ পৰা তেওঁলোকে বঞ্চিত। গতিকে সকলোৱে কিন্তু আশা কৰিছে যে এইবাৰ আমাৰ কাৰণে শেষ ৰক্ষা বা শেষ যুঁজ। আমি সেইকাৰণে কৈছোঁ গল্ডেন এণ্ড ফাইনেল মানে খেল এইটো, যে শেষ আৰু সোণালী সুযোগ আমাৰ কাৰণে। কাৰণ শেহতীয়াভাৱে বা ইলেকশ্যনৰ আগে মই যিখিনি কথা কৈছিলোঁ তাৰ এনেকুৱা ধৰণৰ ইম্পেক্ট হৈছে যে আজি বড়োই হওক, অবড়োই হওক বা অসমৰ সকলো মানুহে এটা কথা নৱশৰণীয়াৰ ওপৰত ভৰসা বা বিশ্বাস ৰাখিছে, এইবাৰ যে BTC কাউন্সিলত পৰিৱৰ্তন হ'ব সকলো নিৰ্ঘাত। আৰু ৰাইজ এইটো কাৰণে কনফিডেণ্ট, কাৰণ ইমানখিনি পৰাশক্তি আমাৰ সন্মুখত থকাৰ পিছতো তেওঁলোকে আচলতে হাৰি গৈছে। আৰু মই আগতেই কৈছোঁ যে এইখন থাৰ্ড ৱৰ্ল্ড ৱাৰতকৈ হয়তো আমাৰ কাৰণে ডাঙৰ যুঁজ, কাৰণ থাৰ্ড ৱৰ্ল্ড ৱাৰ মানে কি, ইয়াৰ যিটো ইণ্টেনচিটি, গতিকে BTC যুঁজখন তাতকৈ বেছি। আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰতিপক্ষ এনেকুৱা শংকিত হৈছে, ৰাত দিন সিহঁতৰ টোপনি নাই, মানে ভাগৰত তেওঁলোকে জোৰ ওলাইছে, তথাপিতো তেওঁলোকে এটাই সপোন দেখিছে যে কালি তেওঁলোকৰ গাড়ী যাব। কাৰণটো কি বুলি ক'লে, আজি BTCত বিশেষকৈ গাড়ী লোৱাৰ শংকিত হোৱাৰ মেইন কাৰণটো কি? মেইন কাৰণটো এইটোৱে যে প্ৰথম কাৰণটো তেওঁলোকে BTC দখল কৰাৰ পিছত যিখিনি কাম কৰিব লাগিছিল সেইখিনি নকৰিলে, যিখিনি নকৰিব লগা আছিল সেইখিনি কৰিলে। তেওঁলোকে এবাৰ অস্ত্ৰ এৰি অহাৰ পিছত তেওঁলোকে পুনৰ অস্ত্ৰ ব্যৱহাৰ কৰিলে সৰ্বসাধাৰণ নিৰীহ মানুহখিনিৰ ওপৰত। সেই আদিবাসী কওক, মাইনৰিটি কওক, অসমীয়া কওক, ৰাজবংশী কওক, যাৰেই নহওক, তেওঁলোকে সংগঠিতভাৱে সেইটো কাম কৰিলে আফটাৰ মানে তেওঁলোকৰ এগ্ৰিমেণ্ট বা আফটাৰ তেওঁলোকে মানে বন্দুক এৰি দিয়াৰ পিছত। আৰু 2 নম্বৰ কথাটো অকল সেইখিনিয়ে নহয়, তেওঁলোকে নিজৰ মানুহখিনিক, আজি আপোনালোকে জানে ৰবিৰাম যদিও আজি হাগ্ৰামৰ লগত লগ লাগিছে, তেওঁৰ যিটো BPF আছিল, সেই BPFৰ বহু মানে লোক, তেওঁলোকৰ এজন BPFৰ কৰ্মী আছিল, তেওঁলোকৰ বড়ো সমাজৰ এটা খুঁটা নিচিনা আছিলে। কাৰণ সেইখিনি সুশিক্ষিত, সেইখিনি খুব ৰিচৰ্চফুল পাৰ্চন আছিলে, যিবিলাকে হাগ্ৰাম এণ্ড কোম্পানীৰ যিখিনি মানে আচলতে কি কয় বেয়াখিনি তেওঁলোকে যাৰ কাৰণে সহ্য কৰিব তেওঁলোকে ৰবিৰামৰ লগত আছিলে। কাৰণ বড়োসকলে ভাবিছিল যে বড়ো জাতীয়তাৰ উত্থানৰ পিছত যিখিনি সুবিধা আহিছে সেই সুবিধাখিনি তেওঁলোকে ভাল ধৰণে প্ৰয়োগ কৰা ৰাখা হৈছিল। কিন্তু হাগ্ৰামা মহিলাৰীক যেতিয়া মডেল বনালে, মই আগতেই কৈছোঁ যে হাগ্ৰামা মহিলাৰী যিমানখিনি গুণ থাকিব লাগে, একেবাৰে নাৰী মহিলাক ভাল পোৱা আৰম্ভ কৰি, টকা পইচা লোৱাৰ পৰা আৰম্ভ কৰি, তেওঁলোকৰ বহুত মানে মাৰামাৰী এলিগেশ্যন আছে, এনেকুৱা ধৰণৰ বহুত থকাৰ পিছতো তেওঁক মডেল বনাই কিনে যি ধৰণে তেওঁক ইউজ কৰা হ'ল বা তেওঁৰ মানে কাৰ্ডখন ব্যৱহাৰ কৰা হ'ল, এই গোটেই কথাখিনি কিন্তু তেওঁলোক সন্তুষ্ট নাছিল। আৰু আইডিঅলজিকেল কাৰণত তেওঁলোকে আচলতে হাগ্ৰামাক বেয়া পাইছিল। আজি বহু মানুহ ডেকা ল'ৰা আমাৰ ওচৰত আহিছে, যেতিয়া APPL বা BPF মানে তেওঁলোকে লগ খাইছে, কাৰণ আদৰ্শগত কাৰণত তেওঁলোকে আচলতে এইটো পাৰ্টি সেইটো পাৰ্টি বিৰোধিতা কৰিছিল। গতিকে এই গোটেই কথাখিনিৰ পিছত আৰু বিশেষকৈ তেওঁলোকে যিখিনি বেয়া কাম কৰিছে,
কাৰণ জানে এতিয়া মোদী গভৰ্ণমেণ্ট আছে তেওঁলোকে যদিও তেওঁলোকৰ নাগৰিকত তেওঁলোকে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ তেওঁলোকে কৰাপশ্যনৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ চব জিৰ' টলাৰেঞ্চ তেওঁলোকৰ সন্মুখত কিছু কথা হৈ আছে কিন্তু যিদিনাই এইখিনি প্ৰমাণ সহকাৰে বাহিৰলৈকে আহিব বা যিদিনাই দেখিব যে ৰাইজে এইখিনিক আৰু সহ্য কৰাৰ পৰ্যায় নাই তেতিয়া কিন্তু মোদী গভৰ্ণমেণ্টে বচাব নাযায় আৰু এটা কথা দেখিছে আমাৰ বিজেপিৰ লগত বহু দল আছে সৰু বৰ কিন্তু তেওঁলোকে এটা সময়লৈকে প্ৰাসংগিক হৈ থাকে এটা সময়ত তেওঁলোকে অপ্ৰাসংগিক হৈ যায় কাৰণ তেওঁলোকৰ যেতিয়া দাঁত নখ নোহোৱাৰ নিচিনা হৈ যায় তেতিয়া তেওঁলোকে অপ্ৰাসংগিক হৈ যায় গতিকে কালি আজিৰ দিনত হয়তো হাগ্ৰামা অপ্ৰাসংগিক হৈ পৰিছে বা কালি যদি তেওঁলোকে কাউন্সিল ইলেকশ্যন হেৰাই যায় তেতিয়াহ'লে তেওঁলোকৰ প্ৰাসংগিকতা নাথাকিব ঠিক তেনেকৈ আজি যিসকল বিভিন্ন বিৰোধীবিলাকত আছে বাঘা বাগান এটা তেওঁলোকক মানে এটা বন্ধাকৰণৰ পলিচি এটা লৈছে তেওঁলোকক কিবাকৈ পাৰ্টিত আনি কেনে যদি এবাৰ ফচাই থ'ব পাৰি তেওঁলোকৰ পৰা কোনো প্ৰডাকশ্যন নহয় তেওঁলোকে হয়তো গোলাম হৈ তেওঁলোকে বা পাৰ্টি যিটো কয় সেইটোৱে কৰিব লাগিব আৰু বিজেপিত এনেকুৱা ধৰণৰ এটা হয়তো ভিতৰত এটা মানে পৰম্পৰা এটা আছে তেওঁলোকে মানে ওপৰৰ যিটো নিৰ্দেশ আদেশ সেইটো মানে তেওঁলোকে আৰ্মিৰ নিচিনা মানে একদম কণ্ট্ৰল কামাণ্ড পূৰা ট'টেল তেওঁলোকৰ আছে গতিকে তাত বেলেগত কৰিলেও ইয়াত বিদ্ৰোহ বা ইয়াত এইবিলাক মানে হেৰি নহয় আপুনি শেহতীয়াভাৱে মাৰাথান কেম্পেইন আৰম্ভ কৰিছে আৰু শেহতীয়াভাৱে দুখনমান মিটিঙত আপুনি কোৱাও শুনিছোঁ আমি গম পাইছোঁ যে 28খন বা 30খন আসন এইবাৰ পৰিষদীয় নিৰ্বাচনত আপোনাৰ দলে বা আপোনাৰ যিটো পাৰ্টি তেওঁলোকে লাভ কৰিব এইটো কিমান দূৰ সম্ভৱ হ'ব পাৰে য'ত এতিয়া হাগ্ৰামা মহিলাৰীৰ নিচিনা বিশ্বজিৎ দৈমাৰীৰ নিচিনা চন্দন ব্ৰহ্মৰ নিচিনা প্ৰমীলা ৰাণীৰ নিচিনা নেতা থকাৰ পাছত আপোনাৰ আপুনি ওৱান মেন আৰ্মি চাওক কিন্তু তেওঁলোকতো ডাঙৰ এটা গ্ৰুপ আছে হয় কিন্তু আজিৰ দিনত নৱশৰণীয়াৰ প্ৰতি ৰাইজৰ আস্থা ভৰসা ইমানখিনি আছে যে যাৰ কাৰণতে তেওঁলোকে আমাক বহুত চেষ্টা কৰি আমাক হাৰাব নোৱাৰিলে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ যিখিনি ৰাইজ ইনটেক হৈ আছে সেইখিনিৰ পৰা আমি 12ৰ পৰা 13-14খন চিট আমি অনায়াসে পাওঁ ইয়াত যিকোনো চেষ্টা কৰিলে কোনো ডিভিজন নহয় ইয়াত ডিভিজন হ'লে ইমান মাইনৰ ডিভিজন হ'ব এইটো কোনো এফেক্ট নকৰে কিন্তু তেওঁলোকে আজি যিটো পলিচি লয় তেওঁলোকৰ পলিচিটো আছে EPPL আৰু BPFৰ ভিতৰুৱা আণ্ডাৰষ্টেণ্ডিং তেওঁলোকে অপেনলি কেতিয়াও সেই এলায়েঞ্চ নকৰে তেওঁলোকৰ জিকা আসনবিলাকত তেওঁলোকে এলায়েঞ্চ কৰিব দ্বিতীয়তে বিজেপি আছে আৰু বিজেপি আৰু এটা ফাইনেল পলিচি আছে বিজেপি অকলে খেলাৰ চান্সো আছে যদি আমাৰ অৱৰ শক্তিটোক তেওঁলোকে ক্ষতি কৰাৰ সম্ভাৱনা বেছি থাকে তেতিয়া তেওঁলোকে অকলে খেলিব হয় আমাৰ তলৰ গাছজোঁটৰ কৰ্মীখিনিয়ে তেওঁলোকে জানে যে BPFত থাকিলে তেওঁলোকৰ ভাল নহয় সেইকাৰণে তেওঁলোকে ইন'চেণ্টলি তেওঁলোকে কৈছে যে আমি আচলতে বেলেগকৈ খেলিম কিন্তু পলিচি মেকাৰসকলে সেইটো কিন্তু আমাৰ বিৰুদ্ধে পলিচি ব্যৱহাৰ কৰিব চাইছে এইটো হ'ল দুটা কথা মই ইন'চেণ্ট যিখিনি আমাৰ ৱাৰ্কাৰ আছে তেওঁলোকৰ কাৰণে কাৰণ তেওঁলোকৰ বহু ৱাৰ্কাৰে অলৰেডি আমাক BTCৰ ভিতৰত আমাক ভোট দিছে আৰু মোৰ বিশ্বাস তেওঁলোকে এইবাৰো দিব গতিকে সেইখিনি হ'ল কথা আৰু আজিৰ দৃষ্টিত তেওঁলোকৰ যিটো পলিচি সেই পলিচি মতে আমি 15খনৰ বেছি আমি যাব নোৱাৰা কিন্তু তাৰ ওপৰত আমি পলিচি এটা বনাইছোঁ সেই পলিচিত আমি 28 নহয় আমি 35খন চিট ল'ম বুলি আমি নিশ্চিত হৈ আছোঁ গতিকে মই সেইকাৰণে কৈছোঁ তেওঁলোকে যিমান ছুপাৰ পলিচি বনাওক আমি আৰু ছুপাৰিয়াৰ পলিচি বনাম আচ্ছা মানে BTADৰ যিটো 4খন ডিষ্ট্ৰিক্ট লৈ আছে তাৰ ভোটিং পেটাৰ্ণটো কেনেকুৱা কিমানখিনি আছে আপুনি বেছি ভালকৈ জানে সেইটো অলপ চাওক ইয়াত বড়ো খেলটো 70-30 70 কাট 70 মানে অবৰৰ ভাগত আছে আৰু 30 আছে মানে তেওঁলোকৰ ভাগত আছে কিন্তু ইয়াতে কিছু মানুহ আমাৰ কিবা কিবি কাৰণত তেওঁলোকৰ ফালে অলপ ঢাপলি মেলে আৰু ট্ৰাইবেলৰ তাত 30 বা 34ৰ ভিতৰত ট্ৰাইবেল মানুহ আৰু বহুত আছে আজি নৱশৰণীয়া MP হোৱাৰ আগলৈকে ৰাভা ফালৰ পৰা বা আৰু বাকী অন্যান্য যিবিলাক ট্ৰাইবেলৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ ফালৰ পৰা কোনো MCL বা তেওঁলোকক হেৰি দিয়া নাছিলে কিন্তু আমি এজন ব্যক্তি যিজনে আমি বহুত ঠাইত কেণ্ডিডেট দি তেওঁলোকৰ মানুহ জিকাইছিলোঁ বা জিকাৰ সম্ভাৱনা আছিলে সেইকাৰণে ট্ৰাইবেল মানুহবিলাকৰ মাজত অলৰেডি ডিভিজনটো হৈ গৈছে তেওঁলোকে বড়ো যিটো উগ্ৰ জাতি সেইটো মানি নলয় 2 নম্বৰ কথাটো যে বহু জাতি জনগোষ্ঠী আছে যিসকলে হয়তো MP ইলেকশ্যনত তেওঁলোকক ভোট দিছিলে অলৰেডি তেওঁলোকে আমাৰ আগত স্বীকাৰ কৰিছে যে ছাৰ দাদা আমি এনেকুৱা অলপ ভুল কৰিছোঁ এইবাৰ আমি ভুল নকৰোঁ কাৰণ সকলোৱে বিচাৰিছে হাগ্ৰামা এণ্ড কোম্পানীৰ পৰা মানে তেওঁলোকে মানে পৰিত্ৰাণ পাব বিচাৰে কাৰণ তেওঁলোকে এনেকুৱাকৈ ধৰণে এটা মানে জাল পেলাই লৈছে যে ইয়াত কোনো বেলেগ মানুহৰ কাম কাজ পোৱাৰ সম্ভাৱনা নাই ইহঁতৰ সম্পত্তি ইমানেই হৈছে তেওঁলোকে যিকোনো প্ৰকাৰে প্ৰশাসনক ব্যৱহাৰ কৰি বাহুবল ধনবল ব্যৱহাৰ কৰি তেওঁলোকে এনেকুৱা ধৰণৰ কথা মানে কৰাৰ চেষ্টা কৰিছে ইভেন চ'ৰ্চৰ পৰা খবৰ আহিছে ডাইৰেক্ট আমাক এটেক কৰিব নোৱাৰিলে আমাৰ সভা সমিতিত তেনেকুৱাত কিছুমান হৈ হাল্লা বা তেনেকুৱা দুই এটা হয়তো গুলি বা বম চম ফুটা এনেকুৱা এটা কথা পলিচি এটা অলৰেডি মানে হৈ গৈছে আৰু মই ভাবোঁ যিসকল জনা বধিয়কমণি তেওঁলোকে নকৰে কিন্তু তেওঁলোকৰ কিছুমান ফ্ৰেকচাৰ গ্ৰুপ আছে তেওঁলোকে এই ধৰণৰ চিন্তাখিনি কৰি আছে আৰু ইভেন বেলেগ নালাগে যে BTCত
ইমান অবৈধ কাম কাজ বুলি যে আমি চালাকাটিত চিণ্ডিকেট চলে তেওঁলোকৰ তাত চন্দন ব্ৰহ্ম ডেৰাচা নিজে লিডিং লৈ আছে BIPLত মানে চিণ্ডিকেট চলে তাত চন্দন ব্ৰহ্ম পানীৰ নাম নিজেই লিডিং লৈ আছে ঠিক তেনেকৈ ৰাস্তা ঘাটত মানে গৰু গাহৰিৰ পৰা আৰম্ভ কৰি কেটেল মানে স্মাগলিং হওক বা বিভিন্নবিলাকত অলৰেডি কথা কিছুমান আহিছে প্ৰশাসনৰ লগত তেওঁলোকৰ জড়িত হৈ আছে আৰু তাতকৈ ডাঙৰ কথা শিলৰ বালি মহল সেইবিলাকত মানে তেওঁলোকে কি কৰিছে একদম চিণ্ডিকেট চলাই আছে আপুনি ক'ব খোজে নেকি যে BTADত কমপ্লিট আমাৰ দুৰ্নীতিৰ ৰাজ চলিছে নিশ্চিতভাৱে ইয়াত ৰেভিনিউ যি হিচাপে চৰকাৰে পাব লাগে সেইবিলাক পোৱা নাই আৰু যিবিলাক মানে ফৰেষ্টৰ সম্পত্তি বা ৰাজহুৱা সম্পত্তি সেইবিলাকৰ তেওঁলোকে মানে ব্যক্তিগতভাৱে লুণ্ঠন কৰি আছে আৰু এয়াই নহয় ইয়াত ফাইনেন্সিয়েল নীতি নিয়ম নমনাকৈ বহুত এনেকুৱা কাম কৰিছে আমি ইভেন হাগ্ৰামাৰ কোকৰাঝাৰ অফিচতে মানে তেনেকুৱা ধৰণৰ কথা কৈছে মই এটা কথা কৈছোঁ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এখন আমাৰ মিটিং আছিলে তাত অফ দ্য ৰেকৰ্ড কৈছে যে তেওঁ দিল্লীত 200 ফাইল চহী কৰিব লাগে আপোনালোকে কওকচোন যে 200 ফাইল চহী কৰিব লাগিলে এজন অফিচাৰে তেওঁলোকে ভিতৰত কলা নে বগা কেনেকৈ গম পাব আৰু 6 চিজল হোৱাৰ পিছত BTC হোৱাৰ পিছত এইখন যিহেতু এখন ডিষ্ট্ৰিক্ট কাউন্সিল নহয় এখন অট'নমাছ কাউন্সিল ইয়াত 4খন ডিষ্ট্ৰিক্ট আছে 4খন ডিষ্ট্ৰিক্টত DCৰ কোনো কাম নাই কেৱল হোম ডিপাৰ্টমেণ্ট চোৱাৰ বাহিৰে তেওঁলোকৰ নিজৰ যিটো চাৰ্কল অফিচাৰ আছে চাৰ্কল অফিচাৰ তেওঁলোকৰ নহয় কাৰণ লেণ্ড এণ্ড ৰেভিনিউ BTCৰ লগত আছে DCৰ লগত সেইটো নাই তেওঁলোকে ডাইৰেক্ট তাৰ লগত ইনভলভ হৈ থাকে গতিকে এজন প্ৰিন্সিপাল ছেক্ৰেটাৰী এনেকুৱা কৰি বনোৱা হ'ল যে তেওঁৰ কাম কৰিব পাৰে নোৱাৰে তেওঁৰ কিমান ক্ষমতা দিয়া ভাল বনোৱা এইবিলাক চোৱা নাই যদি DCবিলাকক সেই দায়িত্বখিনি দিলেহেঁতেন তাৰ ওপৰত ছুপাৰভিজনৰ কাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী তেতিয়া অসুবিধা নাছিলেহেঁতেন কিছু টেকনিকেল খেলি মেলিও আছে আৰু বেলেগ নালাগে আজি VCDC কথাটো মই কৈছোঁৱে যে VCDC এইটো মানে কেঞ্চাৰ অফ কৰাপশ্যনৰ মানে কথাটো কৈছোঁ কাৰণ আজি VCDC মেম্বাৰ যোন চেয়াৰমেন হ'লে মই ইয়াত য'ত বহি আছোঁ ইয়াৰ যিজন সভানেত্ৰী আছে তাই বিভিন্ন মানুহৰ পৰা টকা বিচাৰিছে হয় 20,000 টকা দিয়ক নহ'লে ঘৰটো আমি নিজে বনাই দিম ইভেন বিনিবিচাৰি তাতে টকা আহিছে কিন্তু তেওঁলোকে উলিয়াব পৰা নাই বেংকত মানে এনেকুৱা কট মাৰি দিছে তেওঁলোকে উলিয়াব দিয়া নাই অলৰেডি এইবিলাক কথা লৈ আমি ইয়াত নহয় আমি দিছপুৰ দিল্লী আমি চবতে যাম আৰু মই আজিয়ে কৈছোঁ যিসকলে এইবিলাকত জড়িত সি কোনোবা সভানেত্ৰী হওক সভাপতি হওক সি কোনোবা মেম্বাৰ হওক চেয়াৰমেন হওক সি কোনোবা BPFৰ কৰ্মী হওক যিয়ে নহওক তেওঁলোক কিন্তু ৰেহাই নাপাব কাৰণ কৰাপশ্যনৰ কথাটোত আজি নহয় কালি হ'লে প্ৰমাণবিলাক থাকি যাব তেওঁলোকে এইটো ফাঁকি দিব নোৱাৰে তেওঁলোক আজি নহয় কালি হ'লে ধৰাব অলৰেডি আমি পাৰ্লিয়ামেণ্টত 377ৰ জৰিয়তে আমি এইটো উত্থাপন কৰিছোঁ যে VCD যিবিলাক কৰাপশ্যন হৈ আছে বা VCD যিবিলাক কৰাপশ্যন কৰিছে TC যিবিলাক কৰাপশ্যন হৈছে এইবিলাক CBI তদন্ত হওক তেওঁলোকৰ সম্পত্তিবিলাক বাজেয়াপ্ত হওক VCD ডিজল হওক আৰু মই ভাবোঁ যে প্ৰপাৰ ৱেত বস্তুবিলাক গৈ আছে আজি নৱসৈনিয়াক ভাৰতবৰ্ষৰ চিনি নোপোৱা হয়তো মানুহ কোনো নাই কাৰণ তেওঁলোকে জানে মোদী ছুনামিত প্ৰতিষ্ঠিত সকলো দল সংগঠনে বিৰোধিতা কৰাৰ পিছত একমাত্ৰ কোকৰাঝাৰ সমষ্টিৰ সাধাৰণ ভোটাৰৰ দৃঢ় স্থিতিত আমি জয়যুক্ত হৈছোঁ আৰু হয় এটা কথা জানিব যে আমাৰ কেতিত একোৱেই নাই কিন্তু এটা কথা ঠিক যে যুদ্ধ এখনত যদি কামাণ্ডাৰ নাথাকে বা সেনাপতি নাথাকে তেওঁ যুঁজিব নোৱাৰে আপোনালোকে দেখিছে মোগলৰ লগত যেতিয়া লাচিতৰ যুঁজ হৈছিল শৰাইঘাট যুঁজ হৈছিল তাত যদি লাচিতৰ সেইটো মমায়েকৰ ডিঙি কটাই হওক বা নৰিয়া দেহাৰে তেওঁ যুঁজত নমাই হওক এইখিনি যদি তেওঁ নাথাকিলহেঁতেন তেতিয়াহ'লে হয়তো কেতিয়াবাই মানে আহোম সেনা পৰাজিত হ'লহেঁতেন আচ্ছা আপোনালোকৰ পৰিষদীয় নিৰ্বাচনত মেইন শ্লোগান কি হ'ব আমাৰ এটাই শ্লোগান যে পৰিৱৰ্তন লাগে আমাক আৰু বেটিত থকা যিসকল নিজকে অনাবৰ বুলি চিনাকি দিবলৈ বাধ্য হৈছে নন ট্ৰাইবেল লোকসকলৰ ৰাইটটো লাগে আৰু লগতে আমি বিচাৰিছোঁ ট্ৰাইবেলসকলে তেওঁলোকৰ নিজৰ অধিকাৰখিনি সাব্যস্ত কৰক তেওঁলোকৰ অধিকাৰ ইনটেক্ট থাকক আৰু তেওঁলোকক মই কৈছোঁ তেওঁলোকে এটা লিমিটত থকা ভাল কাৰণ আজিৰ দিনত জম্মু কাশ্মীৰত য'ত 50 লাখ কেৱল মানুহৰ কাৰণে 370 বা 35 এস্কেপ কৰা হ'ল কিন্তু ভাৰতবৰ্ষে 130 কোটি মানুহৰ বেছিখিনিয়ে তাত মানে ক্ৰেডিটটো দিছে মানে মোদী গভৰ্ণমেণ্টক এইটো কাৰণে দিছে কাৰণ অলৰেডি ভাৰতবৰ্ষৰ এটা ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টে যেন এটা মানে হাৱা বলিছে তেনেক্ষেত্ৰত আমাৰ যিসকলে 70 বছৰ ধৰি 80 বছৰ ধৰি ৰিজাৰ্ভেশ্যন লৈ আছে তেওঁলোকে এটা কথা চোৱা ভাল যে তেওঁলোকে লোৱা ৰিজাৰ্ভেশ্যনৰ ফলত কাৰোবাৰ কিবা ক্ষয়ক্ষতি হৈছে নেকি কাৰণ একে তেওঁলোকৰ নিজৰ অঙহী বঙহী বা একে ভাই বন্ধু যি শ বছৰ ধৰি ইয়াত বসবাস কৰিছে তেওঁলোকক যদি ST হ'লে তেওঁলোকে বাধা দিয়ে তেওঁলোকে যদি 6 চিজুলৰ ভিতৰত তেওঁলোকৰ অধিকাৰ তেওঁলোকে বাধা দিয়ে কিন্তু তেওঁলোকৰ যিখিনি অধিকাৰ আছে তেওঁলোকক সেইটোও কিন্তু কেতিয়াবা স্কেপ কৰাৰ কাৰণে হেৰি হ'ব কাৰণ বিশ্বজিৎ দৈমাৰে যেতিয়া ইয়াত টেৰিটৰিয়েল কাউন্সিল কি কয় ইউনিয়নৰ কথা কৈছিল ইউনিয়ন টেৰিটৰিৰ কথা কৈছিল তেতিয়াই কিন্তু সকলোৱে কৈছে মোকো কৈছিল যে আপুনি 6 চিডুৱেল মানে বা BTC একদম স্কেপ হ'ব লাগিলে আপুনি ডিমাণ্ড কৰক কিন্তু মই কৰা নাছিলোঁ কাৰণ ট্ৰাইবেলসকলে ভাবিব যে তেওঁলোকৰ অধিকাৰ আমি মানে বিচ্ছিন্ন কৰাৰ কাৰণে কৈছোঁ আমি সেইটো কাৰণে যোৱা নাছিলোঁ আমি কেৱল 377ত আমি ক'ব বিচাৰিছিলোঁ
মই সন্মানীয় স্পীকাৰ মহোদয়ক ৰিকুৱেষ্ট কৰিছিলোঁ, মাৰ্চেলক দুবাৰ কৈ গৈছিলে, কিন্তু ক'ব নিদিলে। আমাক হয়তো 2 মিনিট ক'ব দিব পাৰিলে হয়তো বিজেপিৰ কিবা থাকিব পাৰে যে নৱসেনা কিবা কৈ দিয়ে ঠিক নাই, কাৰণ সকলোৱে জানে যে ছেকেণ্ড জম্মু কাশ্মীৰ কিন্তু বিশেষকৈ মাৰামাৰি ফালৰ পৰা আমাৰ মানে BTC। গতিকে এই কথাখিনি পাৰ্লিয়ামেণ্টত ৰেকৰ্ড হৈ গ'লে হয়তো চৰকাৰ পক্ষখনে ভাল নহ'লহেঁতেন, কাৰণ এতিয়া হাগ্ৰামক তেওঁলোকে ক'লাটো ল'ব নোৱাৰে, বগাটো ল'ব নোৱাৰে, মানে তেওঁলোকে পেলাবও নোৱাৰে, তেওঁলোকে ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে অলপ বিশ্বজিতে কেতিয়াবা অসমীয়াগিৰি কৰে, কেতিয়াবা ধৰি লওক এনেকুৱা কিছুমান 2-এটা কথা উত্থাপন কৰে। আৰু ইণ্টাৰেষ্টিং কথা, যদিও হাগ্ৰামাই কৈছে যে এইটো অসম্ভৱ কথা, কিন্তু তাৰ পিছদিনাই গোটেই MLA বিলাক গৈ হোম মিনিষ্টাৰ লগ ধৰাৰ কাৰণে তেওঁলোকে প্ৰায় এসপ্তাহ অপেক্ষা কৰি আছিলে। আৰু তেওঁলোকে জানে যে এইবাৰ যদি তেওঁলোকে নাটক কৰিব নোৱাৰে, তেওঁলোকে বাচিব নোৱাৰে। অলৰেডি আমাৰ আদিবাসী ৰাজবংশী কিছু নেতাক তেওঁলোকে অলপ হেৰি কৰিছে, যে তেওঁলোকে কৈছে যে আমি 4-5খন আৰু আসন দিম তেওঁলোকক, অৰ্থাৎ ললিপপ খোৱাৰ কাৰণে তেওঁলোকে ধান্দা কৰিছে। অলৰেডি NRC নামত ডিঅ'টাৰ নামৰ আমাৰ হিন্দু বঙালীসকলক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। NRC সম্পৰ্কত আপুনি কি কয়? প্ৰথম কথা, NRC সম্পৰ্কত আজি যিটো প্ৰতীক গৈ আছে, হয়তো 30 পৰা 35 লাখ মানুহৰ নাম কাটা যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা হৈ আছে। কাৰণ যিসকল মানুহৰ কমপ্লেইন দিয়া হৈছিলে, কমপ্লেইনাৰ নাছিলে, তথাপিতো কিন্তু তেওঁলোকক হয়তো এতিয়াও তেওঁলোকক স্বদেশী বুলি বা NRCত নাম আহিব বুলি কোনো গেৰাণ্টি নাই। বা আমাৰ যিসকল হিন্দু বেংগলী লগ আছিলে, বহুতে ডিভোটাৰত মানে সমস্যাত ভুগি আছে, তেওঁলোকৰ নামটো নাহিব, ফাইনেল হৈছে। বা বহুতে যদিও তেওঁলোকে নিজৰ ডকুমেণ্টছ দাখিল কৰিছে, সেইটো সম্ভৱ মানে আমাৰ NRC কৰ্তৃপক্ষই তেওঁলোকক হয়তো একচেপ্ট কৰা নিদিবও পাৰে। অভাৰঅল আৰু এটা পলিচি আছে, যিহেতু ইনডাইৰেক্টলি অদৃশ্য হাতোৰা ইয়াত যদিও সুপ্ৰিম কোৰ্টে কৰি আছে, অদৃশ্য হাতোৰা কিছুমানে ইয়াত কাম কৰি আছে। গতিকে যদিহে NRCত 30 পৰা 35 লাখ মানুহ বাদ নপৰে, তেতিয়াহ'লে আচুই কোৱাৰ নিচিনা, বেলেগ সংগঠনে কোৱাৰ নিচিনা বা ভাৰতবৰ্ষত BJP কোৱাৰ নিচিনা NRC ফেইলাৰ। আৰু যদি NRC ফেইলাৰ হ'ল, তেতিয়াহ'লে ভাৰতবৰ্ষত কোনো কাৰণতে আৰু NRCৰ পৰা যিখিনি, অৰ্থাৎ মই কৈছোঁৱে যে 50 লাখ মানুহৰ অধিকাৰ তেওঁলোকে মানে শেষ কৰি কেনে ভাৰতবৰ্ষৰ 130 কোটি মানুহক যেনেকৈ ইফালে সিফালে এনেকুৱা মানে বৰ বজাইছে, NRCক 30 বা 35 লাখ মানুহক বাদ পেলাই তেওঁলোকে যদি গোটেই ভাৰতবৰ্ষৰ NRC কৰিব নোৱাৰে, তেতিয়াহ'লে হয়তো বেংগল দখল কৰা সপোনটো সপোন হৈ যাব। বা BJPৰ আজিৰ যিটো শাসন, তেওঁলোকৰ শাসনটো আৰু 20-25 বছৰলৈ চলাই নাই, অৰ্থাৎ যেনেকৈ কংগ্ৰেছে 60 বছৰ চলাইছিলে, তেনেকৈ তেওঁলোকে 40-50 বছৰ যেনেকৈ ৰাজ কৰিব, অকলে ৰাজ কৰিম বুলি ভবা কথাটো পৰিকল্পনাটো মানে বাঞ্চাল হ'ব, এনেকুৱা কিছুমান কথা আছে। আৰু আমাৰ বঙালী ভাইসকলে এতিয়া হয়তো বুজিছে, যদিহে NRCত তেওঁলোকৰ 10-15 লাখ মানুহৰ নাম কাটা যায়, এইবিলাক মানুহ হয়তো নাগৰিক, তেওঁলোকে মেক্সিমাম তেওঁলোকৰ নাগৰিক 95%, কিন্তু এওঁলোকে আইনী যুঁজ কৰি সেইখিনি নাগৰিকত নেওঁতে 20-25 বছৰ লাগিব। আৰু 20-25 বছৰ তেওঁলোকে ডিপ্ৰাইভ হ'ব লাগে পলিটিকেল ৰাইটৰ পৰা, তেতিয়াহ'লে তেওঁলোকৰ অস্তিত্ব নাথাকিব। সেইকাৰণে তেওঁলোকে এতিয়াই অংকিত হৈছে। বহু আমাৰ ওচৰতো আহিছে, আমাকো কৈছে যে দাদা আপুনি কিবা এটা কৰক, বা আপুনি পাৰিলে পাৰ্টি চাৰ্টি খোলক, আপোনালোকৰ লগত আছোঁ। কাৰণ BJPৰ লগত তেওঁলোকে বহু আশা ভৰমা পাৰ্টিৰ কথা আহোঁতে এটা কথা মোৰ খেলাইছে, এইবাৰ যিটো ইলেকশ্যন খেলিব আপোনালোকে কিবা পাৰ্টি বনাব না এলায়েন্স বনাব না নিৰ্দলীয় হিচাপে আপোনালোকে খেলিব? আমাৰ ইয়াৰ আত্মমন্থন চলি আছে, নিৰ্দলীয়টো নহয় কোনো কাৰণতে। কাৰণ আজি আমি যিসকলৰ যুঁজিব গৈছোঁ, তাত যদি প্ৰফেচনেলি আমি যদি পলিটিকেল লাইনটো ধৰি কেনে আমি আগ নাবাঢ়োঁ, আমি তাত হেৰি কৰিব নোৱাৰিম। কাৰণ আমি দেখিছিলোঁ যে আমাৰ ইলেকশ্যনত সকলো ছাপৰ্টাৰ আছে, কিন্তু আমাৰ কৰ্মীৰ অভাৱ আছিলে। যে তেওঁলোকে মানুহবিলাকক যে ক'ব লাগে যে 7 নম্বৰ মানে যিটো বুটাম আছে, সেইটো টিপিলে টচৰ চিহ্নত ভোট দিয়া হ'ব, এই কথা কোৱাও মানুহ নাছিলে। বহু আমাৰ বেচেৰা আইতা বা তেনেকুৱা ধৰণৰ নজনা মানুহখিনি গৈ তাত বিচাৰি ফুৰিব লাগিছিল টৰ্চ লাইটটো ক'ত আছে। যদি কোনোবাই গৈ ক'লেহেঁতেন বেলেগ পেপাৰ দেখাই পেনে যে মানে কি কয় এইটোত দিলে এইটো মানে অমুক ধৰণে ভোটটো পাব, কিন্তু সেইটো ক'ব পৰা নাছিলে। অৰ্থাৎ আমাৰ গ্ৰাছৰুটৰ কৰ্মী যথেষ্ট অভাৱ আছিলে। আমাৰ লিডাৰ নেতা বা কৰ্মী যথেষ্ট আছে, আমাৰ ছাপৰ্টাৰ যথেষ্ট, কিন্তু সেইটো অভাৱ আছিলে। আৰু এইটোৱেই হ'ল আচল পলিটিকেল প্ৰফেচনেলিজম। গতিকে এইটো ডেভেলপ নহ'লে কিন্তু কাম নাই। আৰু যিহেতু আমি এটা কথা নিশ্চিত যে ৰাজনীতিৰ বিকল্প আমাৰ নাই, আমি কাউন্সিলৰ পিছত MLA কথা আহিব, গতিকে আমি ল'বই লাগিব। তেনেকুৱা ক্ষেত্ৰত আমাৰ এনেকুৱা এই পৰিষদীয় নিৰ্বাচনৰ আগতে আপোনালোকে দল খুলিব? দলৰ কথা অহা নাই, এনেকুৱা এটা মন্থন চলি আছে যে আমি কিহৰ জৰিয়তে কৰিম। কাৰণ অলৰেডি আমাৰ মাজত ঐক্যমঞ্চ আছে, ঐক্যমঞ্চ থাকিলে ঐক্যমঞ্চত অলৰেডি এনেকুৱা ধৰণৰ কিছুমান কেৰিকাচাৰ সোমাই দিছে যে হয়তো তেওঁলোকে চেষ্টা কৰিব যে ঐক্যমঞ্চ যাতে নহয়। কাৰণ ঐক্যমঞ্চ হ'লে তেওঁলোকে ভাবিব যে ইয়াত দলংগঠনবিলাক থাকিব, এগেইন তেওঁলোকে এনেকুৱা কৰিব। গতিকে আমি অলৰেডি ঐক্যমঞ্চ সম্পৰ্কত আমাৰ সিদ্ধান্ত হৈ আছে, কিন্তু আমি গোটেইখিনিৰ লগত ষ্টেক হোল্ডাৰৰ লগত কথা পাতিহে আমি ঠিক কৰিম যে পৰৱৰ্তী আমি কি কৰিম। আৰু এটা কথা ঠিক যে যদি নৱসেনা কেৱল BTCত সোমাই থাকে, তেওঁক হামলা কৰাৰ সুবিধা। এতিয়া অসমৰ হাজাৰ হাজাৰ লোক, সি BPFৰ মানুহক, সি মানে কংগ্ৰেছৰ মানুহক, সি BJPৰ মানুহ, যে তেওঁলোকে মোক কৈ আছে যে দৰাচলতে শৰণীয়া এটা যদি আঞ্চলিক দল মানে এডপ্ট কৰে বা তেওঁলোকে যদি সেইটো কৰে, তেতিয়াহ'লে কিন্তু হয়তো ছেকেণ্ড মানে পাৰ্টি হিচাপত আমি হয়তো আজিৰ দিনত আমি ওলাই অহাৰ সম্ভাৱনাটো আছে। গতিকে তেনেকুৱা এটা মানে কথা চলি আছে। গতিকে গোটেই কথাখিনি আমাৰ প্ৰথম
BTC বা অসমৰ স্বাৰ্থ ৰক্ষাৰ স্বাৰ্থতহে আমি কিবা এটা কৰিম আৰু সেইটো মই অকলে নকৰোঁ আমাৰ গোটেই যিবিলাক যিমান লগ আছে দিহা পৰামৰ্শ আছে হৰিদাস তেওঁলোকক পাতি আমি সিদ্ধান্ত কৰিম ধন্যবাদ শৰণীয়া ডাঙৰীয়া আপুনি আমাক যথেষ্টখিনি টাইম দিলে আশা কৰোঁ আপুনি যিটো পদক্ষেপ লৈছে সেইখিনি আপোনাৰ সফল হওক মই আপোনালোকৰ গোটেই শ্ৰোতা মণ্ডলীক মই ধন্যবাদ জনাইছোঁ আৰু লাষ্ট মই এটা মানে ছাপ্লিমেণ্ট কৰিব বিচাৰিছোঁ যে এইবাৰ আমি যেতিয়া পাৰ্লিয়ামেণ্টত ডি ভোটাৰ বিষয়ে উত্থাপন কৰিছিলোঁ বহু আমাৰ বঙালী বা আমাৰ মুছলিম ভাইসকলে বা ৰাজবংশী ভাইসকলে তেওঁলোকে আমাক কৈছে দাদা আপুনি যদি ইলেকশ্যনৰ আগত ক'লেহেঁতেন আপুনি হয়তো আৰু 2 লাখ ভোট বেছিকৈ পালেহেঁতেন মই তেওঁলোকক কৈছোঁ যে নৱশৰণীয়া কেৱল ইলেকশ্যনৰ ৰাজনীতি নকৰে বা কেৱল ভোট লওক বুলি কাম নকৰে আজি আমি যিটো সঁচা দেখিছোঁ সত্য শুদ্ধ চকুতি দেখিছোঁ আমি সেই কথাটো পাৰ্লিয়ামেণ্টত কৈছোঁ কাৰণ আজি আপোনালোকৰ তাতে আমাৰ যিজন দাসক যি কৰা হ'ল তেওঁলোকৰ ঘৰত মই দেখিলোঁ তেওঁলোকৰ একদম এভিটিঅন NRC আছে তেওঁলোকে ইভেন শ্বপিং কোৰ্ট কৰাৰ কাৰণে উকিলক মানে 25,000 টকাও দিছিলে কিন্তু একো নহ'ল তেওঁলোকৰ দেউতাক মৰি থাকিলে ঠিক তেনেকৈ কোকৰাঝাৰত গৈ ওদালগুৰিত দেখিছোঁ কোকৰাঝাৰ সংগঠন তাত ভাগ হৈ গৈছে কিহৰ কাৰণে 5,000তকৈ বেছি ৰাজবংশী মানুহ তেওঁলোকৰ ডি ভোটাৰ হৈ আছে গতিকে 5,000 যদি ডি ভোটাৰ আছে তেওঁলোকৰ ফেমিলি মিলিলে কিমান হ'ব গতিকে মই ভাবোঁ এই সমস্যাবিলাক আমি মানৱীয়তাৰ ফালৰ পৰা ভৱিষ্যত অসমৰ স্বাৰ্থৰ ফালৰ পৰা আমি আচলতে চাব লাগে আৰু সেই সৈতে আগবাঢ়িব লাগে সেইকাৰণে মই আপোনালোকক যাতে সকলোকে আহ্বান জনাইছোঁ যে আমি BTCতে হওক আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগ লাগি যদি আমি নিজৰ নিজৰ সমস্যাখিনিৰ বিৰুদ্ধে যুঁজিব যাওঁ তেতিয়াহ'লে আমি কিন্তু ছাকচেছ হ'ব পাৰিম আৰু আমাৰ যিখিনি ডি ভোটাৰ হওক NRC হওক বা আমাৰ মাটিৰ সমস্যা হওক চিডলিং সমস্যা হওক এই গোটেই বিষয়বিলাক লৈ আমি কিন্তু এটা কমন মিনিমাম এজেণ্ডা বনাইহে আমি আগবাঢ়িম মই আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে আমাৰ ওচৰত আহক বা আমি আপোনালোকৰ ওচৰত যাম আমি সকলোৱে মিলি এই দায়িত্বখিনি পালন কৰিম ধন্যবাদ শৰণীয়া ডাঙৰীয়া